নমস্কাৰ মই পৰাগজ্যোতি ফুকন ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা এগৰাকী মহিলা ৰাজনীতিক কিন্তু যোৱা সময়কিটাত তেওঁক বৰকৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা নগৈছিল কিন্তু এতিয়া যেহেতু সন্মুখত সংসদীয় নিৰ্বাচন গতিকে সমষ্টিবাসীলৈ মনত নেপেলোৱাকৈ কেনেকৈ থাকে আধাৰশিলাৰ ৰাজনীতিলৈ ফিল্ডত নামিছে তেওঁ আৰু এফালৰ পৰা আধাৰশিলা স্থাপন কৰিছে হয় আমি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ কথাকে ক'ব বিচাৰিছো আৰু খুব কম দিনৰ ভিতৰতে ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন আৰু সেয়েহে সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বৰকৈ মনত পৰিছে গয়া ৰাইজৰ দুখ দুৰ্গতিৰ কথা এইবাৰ তেওঁ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হ'লগৈ নগৰপেৰাত আৰু নগৰপেৰাত সাংসদ বিজয়া চক্ৰৱৰ্তী উপস্থিত হোৱাৰ পিছতে ৰাইজে তেওঁক আদৰি নিলে খৰি নামেৰে আধাৰশিলা স্থাপন কৰিয়েই বিজয়া চক্ৰৱৰ্তীৰ মন্তব্য ৰূপ নদেখাৰে দিনে ৰাতিয়ে হেনো তেওঁ আধাৰশিলা স্থাপন কৰিছে আৰু তাৰ পিছতেই তেওঁ ক'লে ইমান দিনে কিয় কাম কৰিব পৰা নাছিল কিয়নো ইমান দিনে তেওঁ কাম কৰিব পৰা নাছিল কংগ্ৰেছৰ বাবেহে আৰু নগৰপেৰাত তেওঁ আধাৰশিলা স্থাপন কৰিবলৈ গৈ মুখামুখি হ'ল সাংবাদিকৰ আৰু সাংবাদিকৰ মুখামুখি হৈ সাংবাদিকক তেওঁ ক'লে মোৰ কোনো সপোন নাই আৰু দলে বিচাৰিলে মই পুনৰবাৰ নিৰ্বাচন খেলিম এবাৰ সাংবাদিকৰ সাংসদগৰাকীলৈ প্ৰশ্ন নিৰ্বাচনত আপোনালোকে কিমান আসন লাভ কৰিব আৰু তাৰ পিছতেই সাংসদগৰাকীৰ উত্তৰ বৃহৎ সংখ্যক আসনেই লাভ কৰিব বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপুনি কি ক'ব আৰু নাগৰিকত্ব সংশোধনী বিধেয়কে এবাৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি বিজয় চক্ৰৱৰ্তীৰ উত্তৰ নাগৰিকত্ব সংশোধনী বিধেয়ক মই সমৰ্থন কৰোঁ বিধেয়কখন অসমৰ বাবে অত্যন্ত জৰুৰী কিন্তু বিধেয়কখনত সংস্কাৰৰ প্ৰয়োজন আছে আনহাতে এবাৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ নেপেলাই নাগৰিকত্ব সংশোধনী বিধেয়কে আৰু তাৰ তেওঁ উদাহৰণো দিলে পঞ্চায়ত নিৰ্বাচনী তাৰ প্ৰমাণ চাৰিওফালে কেৱল বিজেপিৰ প্ৰাৰ্থীয়েই জয়ী হ'ল পঞ্চায়ত নিৰ্বাচনত এবাৰ সাংবাদিকৰ প্ৰশ্ন লোকসভাত অগপৰ সহায় ল'ব নেকি আপোনালোকে আৰু তাৰ পিছতেই ক'লে বিজয়া চক্ৰৱৰ্তীয়ে আমি লোকসভাত অগপৰ সহায় নিবিচাৰোঁ আৰু ক'লে বিধানসভাত মিত্ৰতা নকৰা হ'লে ইমান এখন অগপই নাপালেইহেঁতেন এবাৰ সাংসদগৰাকীলৈ পুনৰ সাংবাদিকৰ প্ৰশ্ন গুৱাহাটীৰ পৰা হিমন্ত বিশ্বই নিৰ্বাচন খেলিলে আসন আপুনি এৰি দিবনে উত্তৰত ক'লে দলেই যাকে প্ৰাৰ্থিত্ব দিব তাকেই মই গ্ৰহণ কৰিম ২০ বছৰ এমপি হৈ আছোঁ মোৰ সপোন নাই যদি দলৰ স্বাৰ্থ দলে বিচাৰে সেইকাৰণে সেই কথাটো কৈছোঁ মই কেলকুলেশ্যনৰ পক্ষপাতি নহয় কিন্তু তথাপিও ৰাইজৰ মনোভাৱ যিটো বুজিছোঁ আমি বৃহৎ সংখ্যক আসন লাভ কৰিম বুলি ভাবিছোঁ এইখন মই সমৰ্থন কৰোঁ এইকাৰণে সমৰ্থন কৰোঁ যে অসমৰ কাৰণে অত্যন্ত জৰুৰী অলপ খালি সংস্কাৰৰ প্ৰয়োজন আছে বিলখনৰ যিহেতু নতুনকৈ যিখিনি মানুহ আহিব সেইখিনি যাতে অসমত স্থান নাপায় সেই বিষয়ে চৰকাৰে বিহিত ব্যৱস্থা ল'বৰ কাৰণে বিভাগীয় অৰ্ডিনেন্স জাৰি কৰক বা আইনক সেই প্ৰণয়ন কৰাটো একান্ত প্ৰয়োজন বুলি মই ভাবোঁ নেপেলায় কাৰণ পঞ্চায়ত নিৰ্বাচন আপোনালোকে দেখিলে আমি অকলে খেলিছোঁ AGP একেবাৰে প্ৰায় 0 হৈ গৈছে আৰু বিজেপিয়ে অসমত চাৰিওফালে বিজেপিৰ প্ৰাৰ্থী বিজয়ী হৈছে আপোনালোকৰ ইয়াত য'ত নগৰবাৰত আমাৰ কেতিয়াও নিজিকে আজি নগৰবা অঞ্চলত পিজুপৰা অঞ্চল হওক নগৰবা অঞ্চল হওক আমাৰ দলীয় প্ৰাৰ্থী ধুনীয়াকৈ জিকি আছে তাৰমানে বাইদেউ এক কথাত AGP সহায় আপোনালোকক নালাগে আমি নিবিচাৰোঁ একেবাৰে নিবিচাৰোঁ আৰু এটা কথা আমি তেওঁলোকৰ লগত মানে একলগ হৈ বিধানসভাত তেওঁলোকক আমি টিকট দিলোঁ তেওঁলোকে অকলে খেলা হ'লে এইখিনি চিট নাপালে আৰু তাৰপিছত বিজেপিক যিধৰণে ককৰ্থনা গালি অকথ্য ভাষাৰে কৈছে ইয়াৰ পিছত তেওঁলোকক সহ্য কৰাটো আমাৰ কাৰণে কঠিন আপুনি গ্ৰহণ কৰিব নাই হিমন্ত বিশ্ব শৰ্মাক যদি গুৱাহাটীত খেলে মই দলে যাকে দিয়ে তাকে গ্ৰহণ কৰিম এতিয়া কথা হ'ল কি হিমন্ত বিশ্বক কিন্তু অসমতো লাগে আজি হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱাল দুইজন লগ হৈ যেনেদৰে কাম কৰিছে আজি এইবিলাক ৰাস্তা পদূলি আজি হিমন্ত বিশ্ব নহ'লে মোদীৰ পৰা আনিও মই নাপালোহেঁতেন যদি হিমন্ত বিশ্বই সহায় নকৰিলেহেঁতেন গতিকে হিমন্ত বিশ্বক অসমত দৰকাৰ সেয়া যি কি নহওক নগৰপেৰাত আধাৰশিলা স্থাপন কৰিবলৈ যোৱা সাংসদগৰাকীক সাংবাদিকৰ প্ৰশ্নই যথেষ্ট পৰিমাণে পেলালে অস্বস্তিত কিন্তু তেওঁৰ কথাৰ পৰা এটা মান পোৱা গ'ল পুনৰবাৰ নিৰ্বাচন খেলিবলৈ মন সাংসদ বিজয় চক্ৰৱৰ্তীৰ